ভুয়া প্ৰমাণপত্ৰৰে হ'ল ACS আৰ্থিকভাৱে সচ্ছল হৈও আৰ্থিকভাৱে দুৰ্বল হোৱাৰ প্ৰমাণপত্ৰ চাকৰি হেৰুৱাৰ পথত দলি ডেকা চাকৰিত যোগদানত দলি ডেকাক বাধা চৰকাৰৰ দলি ডেকাৰ EWS প্ৰমাণপত্ৰ পৰীক্ষাৰ নিৰ্দেশ চৰকাৰৰ এই পত্ৰখনলৈ মন কৰক APSCত উত্তীৰ্ণসকলক নিযুক্তিৰ আগমুহূৰ্তত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এইখন বিশেষ পত্ৰ য'ত উল্লেখ আছে সদ্য উত্তীৰ্ণ ACS দলি ডেকাৰ EWS প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ নিৰ্দেশনা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থকাটো বাধা চৰকাৰৰ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইগৰাকী ৰঙিয়াৰ যুৱতী দলি ডেকা ACSৰ 98 ৰেংকত উত্তীৰ্ণ হৈছিল দলি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণপত্ৰ দাখিল কৰি বিশেষ সংৰক্ষণৰ সুবিধা লৈছিল দলিয়ে তাতেই লাগিল কেনা দলি ডেকাৰ EWS প্ৰমাণপত্ৰ ভুৱা আখ্যা একাংশৰ প্ৰিলিমিনাৰী পৰীক্ষাত যিখন EWS সাৰ্টিফিকেট এপ্লাই কৰিছিলোঁ সেইখন সাৰ্টিফিকেটৰ যিখিনি ইনফৰমেশ্যন আছে তাত ফাইনেন্সিয়েল ইয়াৰৰ পৰা মাটি বাৰী বা আমাৰ ঘৰ যিখিনি আছে সেইখিনি একদম জেনুইন হয় মোৰ তাতে একো ভুল নাই মোৰ সেইখন সাৰ্টিফিকেট APSC একচেপ্ট কৰি ৰিজাল্ট দিছে বাকীখিনি এতিয়া কি গণ্ডগোল লাগি আছে সেইখিনি মই প্ৰুভ কৰিব পাৰিম মোৰ যে ভুল নাই মোৰ যিখিনি তাতে ইনফৰমেশ্যন আছে মোৰ 1%ও ভুল নাই মই যদি মোৰ ভুল আছে তাতে মই সেইটো শাস্তি পাবলৈ মই মানে সাজু হৈ আছোঁ এই ঘটনাৰ পাছত এতিয়া উত্থাপন হৈছে বহু প্ৰশ্নৰ কোন সঁচা কোন মিছা স্পষ্ট হ'ব প্ৰমাণপত্ৰ পৰীক্ষাৰ পাছত কথা হ'ল অনিয়মে লগ নেৰা APSCত কেতিয়া হ'ব সংস্কাৰ অন্যথা ভুৱা প্ৰমাণপত্ৰ জমা দি কেনেদৰে এইসকল প্ৰাৰ্থীয়ে লাভ কৰিলে চাকৰি কাৰণ আন বহুকেইগৰাকী সদ্য উত্তীৰ্ণ প্ৰাৰ্থীৰ বিৰুদ্ধেও উত্থাপন হৈছে একেই অভিযোগ প্ৰাপ্ত তথ্যমতে দলিৰ পিতৃ মাতৃ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তাৰ পাছতো দলি অথবা পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল আছিল নেকি এই সকলো প্ৰশ্নৰ উত্তৰ ওলাব তদন্তৰ পাছত